গীতাৰ এই 7টা বাণী মানি চলিবলৈ লওক। আপোনাৰ জীৱন কিছু পৰিমাণে হ'লেও সলনি হৈ পৰিব। এই কথাকেইটাই আপোনাৰ দৈনন্দিন জীৱনত বাৰুকৈ প্ৰভাৱ পেলাব। তাৰ কাৰণে আপোনাৰ মনোভাৱ সুদৃঢ় কৰি ল'ব লাগিব। অতীজৰ পৰা বিশ্বাস কৰি অহা হৈছে যে মানৱ জীৱনৰ প্ৰতিটো সমস্যাৰ সমাধান গীতাত উল্লেখিত হৈ আছে। জীৱনৰ অন্তৰ্দৃষ্টি লাভকৰণত গীতাৰ বাণীসমূহে যথেষ্ট প্ৰভাৱ পেলায়। অৰ্জুন আৰু শ্ৰীকৃষ্ণৰ মাজত হোৱা কথোপকথনৰ এই 7টা বাণী আপোনালোকলৈ আগবঢ়ালোঁ। ইয়াৰ পৰা আপোনালোকে উপকৃত হ'ব বুলি আশা কৰিলোঁ। নম্বৰ 1, সত্যক কেতিয়াও লুকাই নাৰাখিব আৰু ভাল কিবা এটা কৰিবলৈ কেতিয়াও ভয় নকৰিব। ইয়াৰ অৰ্থ হ'ল আপুনি সত্য কথা এটা কেতিয়াও লুকাই ৰাখিব নোৱাৰে। ই এদিন নহয় এদিন পোহৰলৈ আহিবই। গতিকে যি কাম কৰে ভাবি চিন্তি কৰক। যাৰ পৰিস্থিতিত কিবা এটা কথা লুকুৱাই ৰাখিব লগা আপোনাৰ অৱস্থা নহয়। কিবা এটা ভাল কাম কৰিবলৈ কেতিয়াও ভয় নাখাব। কাৰণ ভাল কামৰ বৰ্তমান যুগত সমাদৰ পোৱা বৰ কঠিন। এটা কথা মন কৰিব, আপোনাক যিদিনা সমাজে বুজিব সেইদিনা আপোনাক আদৰিবই। আৰু তেতিয়াৰ পৰা সকলোৰে আদৰ আজীৱন লাভ কৰিব আৰু সহায় সহযোগিতা লাভ কৰিব। গতিকে ভাল কামত কেতিয়াও ভয় নাখাব। নম্বৰ 2, যি ঘটিছিল সেয়া ভালৰ বাবে আছিল। বৰ্তমান যি ঘটি আছে সেয়াও ভালৰ বাবেই ঘটি আছে আৰু ভৱিষ্যতে যি ঘটিব সেয়াও ভালৰ বাবেই হ'ব। এই কথাখিনিৰ অৰ্থ কিবা বুজিলেনে? নিশ্চয় বুজাত আপুনি অসুবিধা পাইছে। কথাটো হ'ল আপোনাৰ বৰ্তমান যি ঘটিছে ভালৰ বাবেই ঘটিছে। তাৰ মানে হ'ল বৰ্তমান যদি কিবা বেয়া ঘটিছে তাৰ পৰা শিকক যে কিহৰ কাৰণে আপুনি বিপদত পৰিল আৰু তাৰ পিছৰ পৰা তেনে ভুল কেতিয়াও নকৰিব। আৰু তেতিয়াৰ পৰা আপোনাৰ ভাল হ'ব আৰু ভৱিষ্যতেও আপুনি ভাল কৰ্মত অৱতীৰ্ণ হ'ব পাৰিব। নম্বৰ 3, ফলাফলৰ কথা চিন্তা কৰি কেতিয়াও কামত আগ নাবাঢ়িব। আপুনি কৰ্ম কৰি যাওক, তাৰ ফল এদিন পাবই। নম্বৰ 4, পৃথিৱীলৈ আমি খালী হাতেৰে আহিছিলোঁ। ধন, মান, সন্মান, সম্পৰ্ক সকলোবোৰ ইয়াতেই পাইছোঁ। মৃত্যুৰ সময়তো আমি খালী হাতেৰেই যাব লাগিব। চাওক, আমি যি পাইছোঁ সকলো এই পৃথিৱীখনতে পাইছোঁ আৰু আমি যি হেৰুৱাইছোঁ এই পৃথিৱীখনতে হেৰুৱাইছোঁ। আমি মৃত্যুৰ সময়ত কোনোৱে একো লৈ যাব নোৱাৰোঁ। আমি যি পাইছোঁ আৰু হেৰুৱাইছোঁ আমাৰ কৰ্মৰ ফল। আপুনি যি পাইছে কৰ্মৰ ফলতেই পাইছে। কৰ্ম কৰি যোৱা এদিন হ'লেও ভাল ফল পাবাই। ভগৱান সদায় ভাল কাম কৰাজনৰ লগত থাকে। কাৰণ সেইখিনি মানুহৰ পৰীক্ষা কৰে। যদি আপুনি এই পৰীক্ষাত পাছ কৰিব পাৰে আপুনি কোনোদিনে চকুলো টুকিব নালাগে। বহু ওপৰলৈ উঠিব পাৰিব। সেয়ে ভগৱানৰ ওপৰত বিশ্বাস ৰাখি তোমাৰ কৰ্ম আগুৱাই যোৱা। নম্বৰ 5, গীতাই ধ্যানক যথেষ্ট গুৰুত্ব দিয়ে। বস্তু আৰু পৰিস্থিতি সময় সাপেক্ষে সলনি হ'ব। আমি আমাৰ চৌপাশে মানুহ বা অন্যান্য পৰিস্থিতি সদায় একেই থাকিব বুলি আশা কৰিব নালাগে। সময়ৰ লগে লগে সকলো সময় সলনি হয় আৰু সেই পৰিৱৰ্তনক আমি গ্ৰহণ কৰিব লাগে। নম্বৰ 6, জন্ম হ'লে মৃত্যু অনিবাৰ্য। শৰীৰ ধ্বংস হ'ব কিন্তু আমাৰ আত্মা কেতিয়াও ধ্বংস নহয়। সেয়ে আপুনি সদায় মনত ৰাখিব আপুনি এক আত্মা, শৰীৰ নহয়। মৃত্যু হৈছে কেৱল ভৌতিক পৃথিৱীৰ পৰা
আত্মাৰ ক্ষেত্ৰলৈ যোৱা এটি পথ। পৃথিৱী পৰিৱৰ্তনশীল। বস্তু আৰু পৰিস্থিতি সময় সাপেক্ষে সলনি হ'ব। আমি আমাৰ চৌপাশে মানুহ বা অন্যান্য পৰিস্থিতিত সদায় একেই থাকিব বুলি আশা কৰিব নালাগে। সময়ৰ লগে লগে সকলো সলনি হয় আৰু সেই পৰিৱৰ্তন আমি গ্ৰহণ কৰিব লাগে। বন্ধুসকল, ভিডিঅ'টি কেনে পালে জনাবলৈ নাপাহৰিব। কমেণ্ট বক্সত আপোনাৰ মনোভাৱ জনাব। এই ভিডিঅ'টিৰ পৰা আপুনি কিবা যদি উপকৃত হয় বুলি ভাবিছে, তেতিয়া কমেণ্ট বক্সত আপোনাৰ মনোভাৱ জনাওক। আৰু আপোনাক কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে আপুনি কমেণ্ট বক্সত জনাব পাৰে।